হেল্ল' ফ্ৰেণ্ডছ, আমাৰ এই পৃথিৱীখন বহুত ৰহস্যময়। এই কথাষাৰ আমি সকলোৱে ভালদৰে জানো, কিয়নো প্ৰতিদিনে কিছুমান নতুন নতুন ৰহস্যময় বস্তুৰ লগত চিনাকি হওঁ। ঠিক সেইদৰে আজি আমি কথা পাতিম কিছুমান ৰহস্যময় ঠাইৰ বিষয়ে, যিকেইখন ঠাইৰ বিষয়ে আপুনি জানিলে অবাক হৈ যাব। বন্ধুসকল, আমাৰ এই পৃথিৱীখনত বহুতো ৰহস্যময় ঠাই আছে আৰু সেইবোৰৰ ওপৰত বিজ্ঞানীসকলে ৰিচাৰ্চ কৰি আছে, আৰু সেই ঠাইসমূহৰ বিষয়ে সাধাৰণ মানুহে লাহে লাহে গম পাব ধৰিছে। ঠিক সেইদৰে আজি আমি বিশ্বৰ কেইখনমান ৰহস্যময় ঠাইৰ বিষয়ে আলোচনা কৰিম। নাম্বাৰ 1, ডেড চি। বন্ধুসকল, এই সাগৰখনৰ বিষয়ে নিশ্চয় গম পায়, কিন্তু যদি গম নাপায় তেতিয়াহ'লে কৈ দিওঁ যে এই সাগৰখনত আপুনি কেতিয়াও সাঁতুৰিব নোৱাৰে, বৰঞ্চ ইয়াত আপুনি উপঙি থাকিব পাৰিব। এই সাগৰখনত কোনো মানুহে সাঁতুৰিব নোৱাৰে। আচলতে ইয়াত পানীৰ ঘনত্ব বেছি, কিয়নো ইয়াত নিমখৰ মাত্ৰা অত্যাধিক, আৰু সেইবাবে ইয়াত কোনো ধৰণৰ মাছ বা উদ্ভিদ জীয়াই থাকিব নোৱাৰে, আৰু সেইবাবে এই সাগৰখনৰ নাম ৰখা হৈছে ডেড চি। নাম্বাৰ 2, কানো ক্ৰিষ্টেল লেক। কলম্বিয়াত সাধাৰণতে গৰম দিনত এই ঠাইখনত বহুত অদ্ভুত ধৰণৰ দৃশ্য দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰি ক'বলৈ গ'লে এই ঠাইখনৰ দৃশ্য মনোমোহা, কিয়নো যদি আপুনি গৰম দিনত তালৈ যায় তেতিয়াহ'লে আপুনি সেই লেকখনত বহুতো আমোদজনক দৃশ্য দেখিবলৈ পাব। আচলতে এই হ্ৰদখনৰ পানী ৰঙা হৈ পৰে, আৰু কোৱা হয় যে ইয়াত এবিধ বল্লভ প্ৰজাতিৰ উদ্ভিদ পোৱা যায়, আৰু সেই উদ্ভিদবিধৰ কাৰণে পানী ৰঙা হৈ পৰে। নাম্বাৰ 3, চাং টিংপুস্কা। আমাজনৰ এই নদীখন বহুত অদ্ভুত, কিয়নো এই নদীখন হ'ল গৰম পানীৰ। ইয়াত যদি কোনো জীৱিত জন্তু পৰি যায় তেতিয়াহ'লে সেইটো কণীৰ দৰে মাত্ৰ কেইমিনিটমানতে বইল হৈ পৰিব। কিন্তু আচল কথা এইটোৱে যে ইয়াত এনেকুৱা কিয় হয় সেইটো আজিও ৰহস্যময়। নাম্বাৰ 4, ফায়াৰ ইগল নেষ্ট। চাইবেৰিয়াৰ এখন জংঘলত এই ঠাইখন বহুত অদ্ভুত, কিয়নো এই ঠাইখনৰ বিষয়ে আপুনি গম পালে নিশ্চয় অবাক হৈ পৰিব। ইয়াৰে স্থানীয় লোকসকলে কয় যে এই ঠাইখনত শয়তানৰ ঘৰ আছে। আচলতে এই ঠাইখনলৈ মানুহে কেতিয়াও যাব নোৱাৰে। যদি আপুনি এই ঠাইখনৰ ওচৰলৈ যায় তেতিয়াহ'লে আপোনাৰ মূৰ ঘূৰাবলৈ ধৰিব। কিন্তু এইটো ইয়াত কিয় সংঘটিত সেইটো আজিলৈকে ৰহস্যময় হৈ আছে। নাম্বাৰ 5, কাটাউম্বো লাইটিং। বন্ধুসকল, এই ঠাইখন বহুত অদ্ভুত তথা আজব ধৰণৰ। ইয়াৰ উপৰি এই ঠাইখনৰ ৰহস্যৰ বিষয়ে আজিলৈকে কোনেও ভালদৰে একো ক'ব নোৱাৰিলে। আচলতে এই ঠাইখনত যেতিয়া সূৰ্য অস্ত যায় তেতিয়া ঠাইখন বহুত অদ্ভুত ধৰণৰ আৰু ভয়ংকৰ হৈ পৰে, কিয়নো এই ঠাইখনত একেলগে বজ্ৰপাত আৰু বিজুলী দেখিবলৈ পোৱা যায়, আৰু সেই বস্তুবোৰ সম্পূৰ্ণ ৰাতিটো চলি থাকে, আৰু যেতিয়া সূৰ্য উদয় হয় তেতিয়া এই বিজুলী ঢেৰেকনি বন্ধ হয়। ইয়াৰ উপৰি অবাক কৰি দিয়া কথা এইটোৱে যে এই বস্তুটো এদিন বা দুদিন নহয়, বৰঞ্চ প্ৰতিদিনে এই ঘটনাটো সংঘটিত হৈ থাকে। যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব। তেতিয়াহ'লে মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।